Hello students, welcome back to our YouTube channel. আজি আমি এই ভিডিওটো To Err is Human এই লেসনটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা। যদি ভিডিওটো ভাল পোৱা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেন্ট বক্সত কমেন্ট কৰি আমাক জনাবা আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। Answer the following questions in single sentence from your text. Why have Rasmi's friend gathered in her house? ৰশ্মিৰ বন্ধুসকল তাইৰ ঘৰত কিয় গোট খাইছিল? Answer: Rasmi's friend have gathered in her house because of Rasmi's birthday. ৰশ্মিৰ জন্মদিনৰ বাবে ৰশ্মিৰ বন্ধুসকল তাইৰ ঘৰত গোট খাইছে। What does Rahul wish Rasmi while presenting her the neem sapling? ৰাহুলে ৰশ্মিক নিম গছ পুলিটো উপহাৰ দিয়াৰ সময়ত কি বিচাৰিছিল? Answer: Presenting Rasmi the neem sapling, Rahul wishes that like this neem may bring freshness to her life. নিম পুলিটোৰ দৰে তাইৰ জীৱনলৈ যাতে সতেজতা আনে ৰাহুলে তাকেই বিচাৰিছিল। Why has Mini not come to Rasmi's house to attend the birthday party? ৰশ্মিৰ ঘৰলৈ মিনি কিয় অহা নাছিল ৰশ্মিৰ বাৰ্থডে পাৰ্টি এটেণ্ড কৰিবলৈ? Answer: Mini does not likes to mix up with her friend. She likes to stay alone, so she has not come to Rasmi's house to attend the birthday party. মিনিয়ে তাই বন্ধুৰ সৈতে মিলামিছা হ'বলৈ ইমান ভাল পোৱা নাছিল। তাই অকলে থাকিবলৈ ভাল পাইছিল। সেয়েহে তাই জন্মদিনৰ পাৰ্টিটো তেওঁ উপস্থিত নাছিল। ৰশ্মিৰ বাৰ্থডে পাৰ্টিটো মিনি উপস্থিত নাছিল। What was Mini doing in her room when Ruby went to meet her? ৰুবিয়ে মিনিক লগ কৰিবলৈ যাওঁতে মিনিয়ে কি কৰি আছিল? Answer: Mini was watching a horror film when Ruby went to meet her. যেতিয়া ৰুবিয়ে তাইক লগ কৰিবলৈ গৈছিল যেতিয়া মিনিয়ে এখন ভয়ানক চলচ্চিত্ৰ চাই আছিল। Why does Mini like to watch horror film? মিনিয়ে ভয়ানক ছবি চাবলৈ কিয় ভাল পায়? Answer: Mini likes to watch horror film because it gives her much thrill and excitement. What bad habit has Mini started? মিনিয়ে কি বেয়া অভ্যাস আৰম্ভ কৰিছিল? Answer: Mini has started a bad habit of talking inside the classroom. শ্ৰেণীকোঠাৰ ভিতৰত কথা কোৱাৰ এটা বেয়া অভ্যাস মিনিয়ে আৰম্ভ কৰিছে। What did Mini do when she was asked to solve a sum on the board? যেতিয়া মিনিক বৰ্ডত এটা অংক সমাধান কৰিবলৈ কোৱা হৈছিল তেতিয়া কি কৰিছিল? Answer: Mini complained of a headache when she was asked to solve a sum on the board. যেতিয়া বৰ্ডত এটা অংক সমাধান কৰিবলৈ কোৱা হৈছিল তেতিয়া মূৰৰ বিষৰ অভিযোগ দিছিল আৰু তাৰ পৰা তেনেকৈ বাচিছিল। Why did Rasmi and her friends try to solve the problem secretly? ৰশ্মি আৰু তাইৰ বন্ধুবৰ্গই কিয় গোপনে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল? Answer: Rasmi and her friends try to solve the problem secretly. Otherwise, there will be an unnecessary gossip in the school. বিদ্যালয়ত এটা অপ্ৰয়োজনীয় আলোচনা সৃষ্টি হ'ব পাৰে সেইকাৰণে ৰশ্মি আৰু তাইৰ বন্ধুবৰ্গই গোপনে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল। Why is Mini happy? মিনি কিয় সুখী? Answer: Mini is happy because she realized her fault and saved herself from going astray and being ruined. মিনি সুখী কাৰণ তাইৰ দুখটো উপলব্ধি কৰিছিল আৰু পথভ্ৰষ্ট হোৱা আৰু ধ্বংস হোৱাৰ বাবে নিজকে বচাব পাৰিছিল। What new plan does Rahul take about? Answer: Rahul talks about new plan of forming a science club in their school. ৰাহুলে তেওঁলোকৰ বিদ্যালয়ত এটা বিজ্ঞান ক্লাব গঠনৰ নতুন পৰিকল্পনাৰ বিষয়ে কৈছিল। আজিৰ ভিডিঅ'টো তোমালোকলৈ ইমানখিনি আগবঢ়ালোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত পৰৱৰ্তী সময়ত আমি আপলোড কৰিম। গতিকে ইয়াৰ পাছৰ প্ৰশ্নখিনি চাবলৈ নাপাহৰিবা। থেংক ইউ।